বিশ্বত এনে কিছুমান তথ্য আছে যিসমূহ তথ্য আমি জানিলে বা শুনিলে আচৰিত লাগে। অকল আচৰিত নহয় বন্ধুসকল, বিশ্বাস কৰিবলৈ টান হয়। প্ৰকৃতাৰ্থত বন্ধুসকল এই 100% সত্য কথা। বন্ধুসকল আজিৰ ভিডিঅ'টোত এনেকুৱা কিছুমান আমি তথ্যৰ কথা আলোচনা কৰিম, গোটেই পৃথিৱীত কিছুমান তথ্যৰ কথা আমি আলোচনা কৰিম, যিসমূহ তথ্য বৰ্তমান বিদ্যালয়ে পাঠ্যপুথিত দিয়াৰ লগতে বিভিন্ন কুইজ প্ৰতিযোগিতাতো এক বিশেষভাৱে ভূমিকা দিয়া হৈছে। নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসমত অনলাইন বাজেট কমিউনিকেশ্যন মুকলি কৰা হয় 2016 চনত 24 আগষ্ট তাৰিখে। বন্ধুসকল, সেই সময়ৰ বিত্ত তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰীখন হ'ল টকিঅ'। পৃথিৱীৰ উচ্চতম বিমানবন্দৰটো হ'ল বাংদা। এই বন্ধুসকল চীন দেশত আছে। পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখন হ'ল বন্ধুসকল ইণ্ডোনেছিয়া। বন্ধুসকল, ইয়াত 667টা আগ্নেয়গিৰি আছে। বিশ্বত এনেকুৱা এখন দেশ আছে যিখন দেশত নদ নদী হ্ৰদ বিল একোৱেই নাই। হয় বন্ধুসকল, শুনিবলৈ আশ্চৰ্য লাগিলেও ই সত্য কথা। কুৱেইট দেশত বন্ধুসকল নদ নদী বিল হ্ৰদ একোৱেই নাই। বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম হ'ল আবাদন। এই বন্ধুসকল ইৰাণত আছে। ৰাষ্ট্ৰসংঘৰ সদস্য দেশৰ সংখ্যা হ'ল বন্ধুসকল 193খন। এভাৰেষ্ট শৃংগ আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলাগৰাকীৰ নাম হ'ল জনক টাবাই, জাপানৰ। বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশ যাত্ৰী হ'ল ভেলেণ্টিনাৰ ভলাডিমিৰ ভনা টেৰেস্কোভা, ৰাছিয়া। বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি হ'ল বন্ধুসকল মেৰিয়া এছল্টেলা পাৰ্চন, আৰ্জেণ্টিনা। আপুনি পেট্ৰল ইঞ্জিন চলায় নেকি? হয় বন্ধুসকল, আপুনি যদি পেট্ৰল ইঞ্জিন কিবা ইঞ্জিন যদি পেট্ৰলৰ চলায় তেতিয়াহ'লে আপুনি কিমান টকাত পেট্ৰল ক্ৰয় কৰিছে? বন্ধুসকল, বিশ্বত এনেকুৱা এখন দেশ আছে যিখন দেশত সকলো দেশতকৈ একেবাৰে কম মূল্যত পেট্ৰল পোৱা হয়। বন্ধুসকল, এই দেশখনৰ নাম হ'ল কুৱেইট। বন্ধুসকল, কুৱেইট দেশত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 14.77 টকা। আপুনি কেতিয়াবা মিছা কথা কৈছে নেকি? হয় বন্ধুসকল, কেতিয়াবা কাৰণবশতঃ কোনো ক্ষেত্ৰত কেতিয়াবা মিছা কথা ক'বলগীয়া হয়, কিন্তু আৰু এতিয়াৰ পৰা মিছা কথা নক'ব বন্ধুসকল, কাৰণ এতিয়া মিছা কথা ধৰা পেলাবলৈ এটা যন্ত্ৰ আৱিষ্কাৰ কৰা হৈছে। হয় বন্ধুসকল, মিছা কথা ধৰা পেলোৱাৰ যন্ত্ৰটোৰ নাম হ'ল পলিগ্ৰাফ। আমাৰ চকুজুৰি ভাল হৈ থকাৰ কাৰণে বন্ধুসকল আমি লিখা পঢ়া কৰিবলৈ অকণো আমি অসুবিধা নাপাওঁ বা আমাৰ সুবিধা হয়। বন্ধুসকল, অন্ধ মানুহে লিখা পঢ়া কৰিবলৈ এটা পদ্ধতি আছে। সেই অন্ধ মানুহে লিখা পঢ়া কৰা পদ্ধতিটোৰ নাম হ'ল লুইবেল পদ্ধতি। পৰীক্ষা বুলিলে কেইবাটাও নিয়ম আছে বা কেইবাটাও পদ্ধতিত আমি পৰীক্ষা দিব পাৰোঁ। হয় বন্ধুসকল, লিখি পৰীক্ষা দিয়া, কৈ প্ৰশ্ন উত্তৰ কৰি পৰীক্ষা দিয়া, বা কৰি কিছুমান কৰ্ম কৰি দেখাই পৰীক্ষা দিয়া, এনেকুৱা কেইবাটাও নিয়ম আছে। বন্ধুসকল, বিশ্বত সৰ্বপ্ৰথম লিখি পৰীক্ষা দিয়া নিয়ম প্ৰচলন হয় 1702 খ্ৰীষ্টাব্দত। ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত সৰ্বপ্ৰথম লিখি পৰীক্ষা দিয়া নিয়ম প্ৰচলন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হয় 1935 চনত। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। বন্ধুসকল, আজিলৈ আহোঁ। জয় অসম।